গুৱাহাটীৰ তেল ডিপোত হাহাকাৰ কেছলেছৰ নামত ন কেছৰ প্ৰবঞ্চনা দুষ্ট চক্ৰৰ গোস্বামী সাৰ্ভিস দিছপুৰ তেল ডিপোক প্ৰবঞ্চনা পেটিএমৰ আৰ্হিৰ ভুৱা এপেৰে লুণ্ঠন কেছলেছ ইণ্ডিয়াত এতিয়া ন কেছৰে প্ৰবঞ্চনা দুষ্ট চক্ৰৰ ই-ৱালেট পেটিএমৰ আৰ্হিত সাইবাৰ অপৰাধীয়ে মেলিছে প্ৰবঞ্চনাৰ জাল গুৱাহাটীৰ গোস্বামী সাৰ্ভিসৰ তেল ডিপো দিছপুৰৰ তেল ডিপোক ইতিমধ্যে লুণ্ঠন কৰি উঠাও হল এইজন যুৱক তাতে 23 মে'ৰ এটা ল'ৰা আহিছিলে এটো পেটিএম কৰিছে সাকসেসফুল দেখাইছিলে তাতে একাউণ্টত পইচা হোৱা নাই তাৰ পিছত মই ষ্টেটমেন্ট চাইছিলো পইচা অহা নাই এটো গৈছে সেকেন্ড মেল সৰাউগী এনসেস দিছপুৰ গণেশগুৰি পেট্ৰল পাম্প চাৰিচকীয়া দুচকীয়া বাহনত সম্পূৰ্ণৰূপে তেল ভৰ্তি কৰি বিল দিয়া দেখুৱাই পেটিএমত কিন্তু এই টকা কেতিয়াও নাপায় ব্যৱসায়ীয়ে ফলছ পেটিএম ট্ৰানজেকশ্যন কৰি ঠগাই গৈছে ল'ৰাজনে দুখন গাড়ীত ফুল টেংকি তেল ভৰাই লৈছে ভৰাই কিনে তাৰ এমাউণ্ট হৈছিল ৩৫৭১ টকা গোস্বামী সাৰ্ভিস ষ্টেচন পেইড সাকসেছ বুলি আমাৰ ল'ৰাজনক তেল দিয়া ল'ৰাজনক মানে দেখাই দিছে পেইড সাকসেসফুল স্ক্ৰীনটো দেখাই দিছে তাৰ মেছেজ আমি মোবাইলত পোৱা নাই আমাৰ পেটিএম বিজনেছ এপছ বুলি এটা আছে তাত আমি গোটেই ষ্টেটমেণ্টটো পাওঁ সেই ষ্টেটমেণ্টতো পোৱা নাই কিন্তু কেনেকৈ সম্ভৱ এই ঘটনা DY 365ৰ অনুসন্ধানত পোহৰলৈ আহিল সকলো ৰহস্য আমি আপোনালোকক দেখুৱাম কিদৰে সেই এপটোৰ জৰিয়তে প্ৰবঞ্চনাৰ জাল মেলিছে কিছু প্ৰবঞ্চকে এয়া মোৰ মোবাইলত আপোনালোকে দেখা পাইছে PPTM প্ৰাংক নামৰ এটি এপছ আছে আপোনালোকে দেখা পাব সম্পূৰ্ণৰূপে পেটিএমৰ আৰ্হিত দেখা পোৱা যায় এই প্ৰবঞ্চক আহিছে পেট্ৰল ডিপোত আহিছে তেল ভৰাইছে তাৰ পিছত তেওঁলোকে পে কৰিছে পে কৰাৰ পিছত এয়া আপোনালোকে যিকোনো এটা মোবাইল নম্বৰ বা পেট্ৰল ডিপোৰ মোবাইল নম্বৰ যিকোনো এটা মই ধৰি ল'লোঁ অন্তৰ্ভুক্ত কৰিলে তাৰপিছত এমাউণ্টটো ধৰি লওক 1000 ৰুপিজ আপুনি দিব লগা আছে আপুনি ইয়াতে লিখিলে আৰু তাৰপিছত আপুনি এইটো প্ৰচিড আগবাঢ়ি গ'ল আৰু এই আগবাঢ়ি যোৱাৰ লগে লগে আপোনালোকে দেখা পালে ইয়াতে 1000 ৰুপিজ পেমেণ্ট সাকসেসফুলি দেখুৱাইছে কিন্তু এই টকাখিনি যি ব্যৱসায়ীসকলে পোৱা নাই বা তেওঁ যাক দিব লগা আছে সেই লোকজনে পোৱা নাই আৰু এইদৰে কেৱল স্ক্ৰীনখন দেখুৱাই ভুৱা স্ক্ৰীন দেখুৱাই এইদৰে প্ৰবঞ্চকে লুটিছে গুৱাহাটী মহানগৰীৰ কেইবাটাও পেট্ৰল ডিপোক আৰু বহু ব্যৱসায়ীক আৰু এইদৰে প্ৰেংক নামৰ এটা ভুৱা এপ ব্যৱহাৰ কৰি ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বহু সাধাৰণ লোকক লুণ্ঠন চলাইছে নিজকে আকাশ পৰাশৰ বুলি পৰিচয় দিয়া এইজন যুৱকে সম্প্ৰতি পলাতক হৈ থকা যুৱকজনক বিচাৰি আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী লোক কেমেৰা পাৰ্চন প্ৰদীপ বৰ্মনৰ সৈতে দিলৱাৰ হুছেইন মজুমদাৰ DY 365